মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকক অনুপম হাজৰিকা বৰা ইউটিউব চেনেলটিলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 2023 DME মেডিকেল এক্সামৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰতিটো প্ৰশ্ন গুৰুত্বপূৰ্ণ হয়, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই কোনখন ৰাষ্ট্ৰৰ সেনা বিষয়া কাছিম চুলেইমানীক ড্ৰোন আক্ৰমণৰ দ্বাৰা হত্যা কৰিছিল? ইৰাণ, ইৰাক, চিৰিয়া, পাকিস্তান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ইৰাণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ISRO অলপতে প্ৰস্তুত কৰা মানৱ সদৃশ ৰবটটোৰ নাম কি, যাক মহাকাশলৈ পঠোৱা হ'ব? ব্যোমমিত্ৰ, বায়ুমিত্ৰ, গগনযান, চন্দ্ৰযান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ব্যোমমিত্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশ অলপতে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী হিচাপে পৰিগণিত হৈছে? ভাৰত, চীন, দক্ষিণ কোৰিয়া, জাপান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাৰত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশে ভাৰতৰ মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিবলৈ সন্মতি প্ৰদান কৰিছে? ৰাছিয়া, ইজৰাইল, আমেৰিকা, চীন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাছিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ সৰ্ববৃহৎ আয়ৰ ফালৰ পৰা তথ্য প্ৰযুক্তি কোম্পানীটো হ'ল এপল', এলফাবেট, ছামছাং, ফক্সকন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এপল'। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? 21 জুলাই, 21 জুন, 21 মে', 21 জানুৱাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 21 জুন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয়? 3 অক্টোবৰ, 10 জানুৱাৰী, 7 জানুৱাৰী, 10 মাৰ্চ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 10 জানুৱাৰী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2020 চনৰ অলিম্পিক ক'ত হৈছিল? লণ্ডন, টকিঅ', মুম্বাই, দক্ষিণ আফ্ৰিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে টকিঅ'। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনটো মুদ্ৰাই ইয়াৰ 100 বছৰ পূৰ্ণ কৰিছে? এটকীয়া নোট, 100 টকীয়া নোট, 10 টকীয়া নোট, 500 টকীয়া নোট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে এটকীয়া নোট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জালিকাট্টু কোন ৰাজ্যৰ খেল? তামিলনাডু, পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে তামিলনাডু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন নগৰত প্ৰথমে ফ্ৰী পাব্লিক ৱাই-ফাই সংলগ্ন কৰা হৈছে? দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মুম্বাই। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম পূৰ্ণ পৰ্যায়ৰ মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? সুষমা স্বৰাজ, নিৰ্মলা সীতাৰমণ, স্মৃতি ইৰাণী, ইন্দিৰা গান্ধী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নিৰ্মলা সীতাৰমণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰাক্তন ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন যিয়ে নিজে এজন অলিম্পিক পদক বিজয়ী খেলুৱৈ? ৰাজ্যবৰ্ধন সিং ৰাথোৰ, পীয়ূষ গোৱেল, অজয় মাকেন, সুশীল কুমাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজ্যবৰ্ধন সিং। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।